নমস্কাৰ ৰাইজ, টিচি টুটুৰাজ ব্লগলৈ স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আজি বতৰটো খুবেই বেয়া হৈ আছে, দেখিছে আপুনি পিছফালে কুঁৱলী পৰি আছে। আৰু কালি যিটো ঘটনা হৈ গ'ল আমাৰ মৰাণত, আপোনাক দেখাম মই ফটো দুকপিমান আপোনালোকক দেখাম। যিমান মানে কি বুলি ক'ম আৰু, বৰফ দেশত থকা লিখীয়া লাগিছে ৰাইজসকলক। হ'লে এটাই কথা, কিছুমান এনেকুৱা হৈ গৈছে মানুহৰ শিল বৰষুণে, মানুহৰ টিংপাত, ঘৰ দুৱাৰ, শাক পাচলিটো খতমেই হৈ গ'ল। তথাপিতো আপোনালোকক দেখাইছোঁ, ফটোকেইখন চাবচোন। আপোনাৰ হৃদয় চুই যোৱা ঘটনা, মানে বহুত দুখ লগা। ঠাণ্ডা বতৰ দেখিছে। মই এতিয়া আপোনাৰ এইটো এটা জেকেট, আৰু আপোনাৰ আৰু এটা পিন্ধিছোঁ এইটো জেকেট। ইয়াত এটা চোলা আছে, रुको जरा सबर करो। চোলা, এইটো জাম্পাৰ বাৰুকে এইখিনি পিন্ধি লৈছোঁ। ঠাণ্ডা লাগিছে আচলতে, কি ক'ম, বহুত ঠাণ্ডা। এতিয়া টাইমো হৈ গ'ল কামলৈ যাবলৈ। এতিয়া ওলাই মেলি লওঁ আৰু কামৰ জেগালৈ আপোনালোকক দেখাম এতিয়া কি কাম কৰোঁ আপোনালোক। এতিয়া ব'লকচোন, আমি এতিয়া গৈ আছোঁ, আপোনালোকক দেখাম। ভাত পানী খাই লওঁ দেই। ইমান ধুনীয়া এটা দৃশ্য, আৰু ইয়াত নিম পালন কৰা হয়, মুগা পোহে ইয়াত। আৰু ইয়াত বহুত বিহু গান শ্বুটিং হৈ গৈছে ইয়াত, আৰু কভাৰ চং আৰু কিবাকিবি ধেৰ অনেক ফিল্ম কিবাকিবি ধেৰ বনাই থাকে। বহুত ধুনীয়া লাগে দেখিবলৈ। সেইকাৰণে আপোনালোক শ্ল' মোশ্যন কৰি পিনে আপোনালোকক দেখাই দিছোঁ। কেনেকুৱা লাগিছে আপুনি চাওকচোন দৃশ্যটো। ইয়াত ইমান ধুনীয়া এটা পৰিৱেশ। ৰাইজ আহি পাই গ'লোহি অৱশেষত কাৰেণ্টৰ খুটাত টিভি। আপুনি আচৰিত নহ'ব, আপুনি চাই লওকচোন এবাৰ, আপোনালোকক দেখাই দিছোঁ। চাওক, কাৰেণ্টৰ খুটাত টিভি। ৱাও, চাই লওক এবাৰ। এতিয়া আহি পালোহি বামুণবাৰী, আৰু বামুণবাৰী পাই আহি আপোনাৰ ৰাজগড় যোৱা ৰুটটোত আমি যাম। এতিয়া তাতে কাম কৰি আছোঁ, গৈ আপোনালোকক দেখাই আছোঁ। ব'লক, আমি ভিতৰে গাঁৱে আহিলোঁ, চৰ্ট কাটিং ৰাস্তাই আহিলোঁ, মানে এইফালে বাগানৰ ভিতৰেদি। তাৰপাছত এতিয়া আপোনালোক কামৰ জেগা গৈ দেখাই আছোঁ, ব'লকচোন।
ৰাস্তাটোৱে নাহকটীয়া, দুলীয়াজান আৰু মানে য'ত ত'ত গৈ থাকিব পাৰে এই ৰাস্তাটো। হ'লে টাৰ্ণিং আপোনাৰ বৃহৎ টাৰ্ণিং, মই আজিলৈকে নাই দেখা ইমান টাৰ্ণিং। আৰু এতিয়া চৰকাৰে কাম চলাই আছে আপোনাৰ ৰাস্তাবিলাক যোনবিলাক টাৰ্ণিং আছে, টাৰ্ণিংবিলাকত আপোনাৰ মিলাই আছে, টাৰ্ণিংবিলাক এতিয়া ইফালে সিফালে বনাই আছে আপোনাৰ ৰাস্তাবিলাক বহল কৰি আছে। আপোনালোকে চাই থাকক দেই, এইটো মানে আচৰিত পালোঁ মই, এনেকুৱা টাৰ্ণিং আজিলৈকে দেখা নাই মানে। অৱশেষত আহি আমি পালোহি, উপস্থিত হ'লোহি আমি আমাৰ কামৰ স্থলীত আহি পালোহি। আৰু আমি কি কাম কৰোঁ ইয়াত আপোনালোকক দেখাম। আমি বেলেগ চাকৰি বা বেলেগ কোম্পানীৰ জব নহয়, আমি বৰ্তমান ইয়াত দেখিছে আপোনালোকে ৰঙৰ কাম কৰোঁ। আমি বহুত গাঁৱৰ ভিতৰৰ পৰা আহি অৱশেষত এই কামৰ জেগা পালোহি। আৰু কি কাম কৰোঁ আপোনালোকক, কেনেকৈ কাম কৰোঁ অকণমান অলপ দেখাম আপোনালোকক। এতিয়া আমি এইফালে ঘৰলৈ যাম। অলৰেডি কাম এদাই হৈ গ'ল আমাৰ আজি প্ৰথম। এই 9 দিন লাগিলোঁ ইয়াত। এতিয়া নতুনকৈ তেল ডিপু খুলি আছে আপোনাৰ এইফালে আপোনাৰ দুলীয়াজান, নাহকটীয়া যাব পাৰিব। অৱশেষত ৰাইজ আহি পালোহি ঘৰত। এতিয়া গা চা ধুই লওঁগৈ, ঠাণ্ডা লাগিছেই। এতিয়া কি কৰিব, বতৰটো বেয়া। এতিয়া থওঁ, আকৌ নতুন এটা ভিডিঅ' লৈ আকৌ আহিম আপোনালোকৰ ওচৰলৈ। জয় অসম, বাই বাই।